নমস্কাৰ আশা কৰো সকলোৱে ভালে কুশলে আছে মই প্ৰাৰ্থনা গোহাঁই আৰু স্বাগতম জনাইছো আপোনালোকক মোৰ অন্যটি ভিডিঅলৈ আজি বহু দিনৰ মূৰত ব্লগ কৰিছো আসলতে আলফুলে যেহেতু সলিড লবলৈ ষ্টাৰ্ট কৰিছে অন্নপ্ৰসন্ন হৈ গল আৰু সৰি গাইজ বহুতে কৈছিলে অন্নপ্ৰসন্নৰ ভিডিঅ দিবলৈ কিন্তু মই ব্যস্ত থকাৰ বাবে অন্নপ্ৰসন্নত ভিডিঅ কৰিব নোৱাৰিলো তেনে ধৰণে ব্লগ কোনো বনাব নোৱাৰিলো কিন্তু ফটোজ মই শেয়াৰ কৰিছিলো আপোনালোকে হয়তো চাইছে আৰু নুচুৱাসকলে চাব পাৰিব মই লিংকটো ওপৰত দি দিম আৰু ডেসক্ৰিপচন বক্সতো লিংকটো লগাই দিম আৰু আজি আহিছো মই এঠাইলৈ আৰু এটা নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ আহিছো চিনাকি হোৱা দিনৰে পৰা মানে এই নিমন্ত্ৰণটো আছিল কিন্তু মই আহিব পৰা নাছিলো আৰু আজি মই ফাইনালি আহিছো যেহেতু আলফুলৰ মানে সৰু হৈ আছিল আলফুল এটা ডাঙৰ হৈছে আলফুলক লৈ আহিবলৈ মোৰ সুবিধা হৈছে আৰু আলফুলে যেহেতু সলিড ষ্টাৰ্ট কৰিছে সেই কাৰণে মানে মোৰ ভিডিঅ দিওতে অকমান দেৰি হৈছিল কাৰণ মানে নতুন নতুন বস্তু যেতিয়া মানে আমি ৰেডি কৰো মানে বেবিক ৰেডি কৰোতে আমি নতুন বস্তু এটা শিকাওতে মেলুতে আৰু ইহঁতি এডপ্ট কৰোতে অলপ সময় লাগি যায় তেতিয়া মাকৰো অকমান দিগদাৰি হয় কিন্তু এতিয়া লাহে লাহে হেবোৰ হেবিট হৈ গৈছে হেবিট আৰু একো প্ৰবলেম হোৱা নাই এতিয়া ধুনিয়াকৈ মই আজি আহিছো নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ কিন্তু যাৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ আহিছো অলপমান স্পেশাল কাৰণ চিনাকি মানে কেনেকৈ হেতু আপোনালোকক মই লাহে ধীৰে কৈ আছো কোনো তেজৰ সম্বন্ধ নহয় কিন্তু তেজৰ সম্বন্ধতকৈ কোনো গুণেই কম নহয় আপোনালোকক চিনাকি কৰাই দিম মই কাৰ ঘৰলৈ আহিছো কি কথা প্ৰথমতে এয়া ডাইনিং টেবুল আহি পোৱাৰ লগে লগে চাহ ৰেডি হৈ আছে চাহ খাই লওঁ তাৰপিছত আপোনালোকক সকলোবোৰ ডিটেইলছ দি আছো চাই থাকিব লগত ঘৰত বনোৱা পিঠা এয়া মিঠাই আপোনালোকৰ নিশ্চয় জানিব মন গৈছে যে কাৰ ঘৰলৈনো মই আহিছোঁ আৰু কাৰ ঘৰৰ এই নিমন্ত্ৰণ দেখুৱাই আছোঁ অলপ লাহে লাহে দেখুৱাই আছোঁ অকণমান ছাছপেন্সত থাকক হয়নে দেখুৱাই আছোঁ ৰ'ব চাহকাপ খাই লওঁ আৰু এতিয়া যেহেতু আপোনালোকৰ সকলোৰে জানিব মন গৈ আছে যে মই ক'লৈ আহিছোঁ ক'ত আছে মোৰ এই নিমন্ত্ৰণ আৰু য'ত আহি মই ইমান এক্সাইটেড হৈ আছোঁ সেয়া হৈ গ'ল মই একদম আহি পাকঘৰ পাই গ'লোঁ পাকঘৰত লাগি আছে মোৰ কাৰণে একদম টেষ্টি খানা বনাই আছে আৰু খুব ধুনীয়া বনাই দেই এয়া হৈ গ'ল মাহী মানে আপোনালোকৰ পৰিচিত সকলোৱে হয়তো চিনিয়ে পায় আৰু যিসকলে চিনি নাপায় তেওঁলোকক কৈ দিওঁ যে সুস্মিতা কিচেন এণ্ড ব্লগ চেনেলটো মোৰ খুব ভাল ভণ্টি ইউটিউবত থ্ৰু দিয়ে চিনাকি কিন্তু বহুত নিজৰ হৈ গ'ল সেই ভণ্টিৰ মাহী হয় আৰু সেই ঘৰতে মোৰো মাহী আৰু সুস্মিতা যিহেতু তিনিচুকীয়ালৈ আহি গৈছিলে তেতিয়া মাতিছিলে মাহীহঁতৰ ঘৰত থাকিছিলে ময়ো মোৰ মাৰ ঘৰত আছিলোঁ কিন্তু আহিব নোৱাৰিলোঁ তেতিয়া আৰু এতিয়া অহাৰ সৌভাগ্য হৈছে আৰু এয়া চাওক কিচেনত বনাই আছে টেষ্টি খানা এয়া মাহী কি বনাই আছে কওক এইটো ক্ৰীম দিয়া চিকেন আৰু মাহীয়ে কিন্তু বহুত টেষ্টি বনাই দেই সুস্মিতা কিচেন এণ্ড ব্লগত আপোনালোকে চাব চোৱা নাই যদি কিমান ধুনীয়া ধুনীয়া খানা বনাইছিলে আৰু তাই যিহেতু ফুড ব্লগ কৰে যোৰহাটত থাকে আৰু যোৰহাটত ধুনীয়া ধুনীয়া ৰেষ্টুৰেণ্টবিলাক দেখুৱাই থাকে লগতে মাহী ঘৰলৈ আহোঁতে মাহীয়ে বনোৱা খানা দেখুৱাইছিলে তেতিয়াই মই তাইক কৈ আছিলোঁ এতিয়াতো মোৰ নিমিলিলে এইবাৰ কিন্তু মই পক্কা যাম আৰু এইবাৰ একদম মানে খাম বুলি আহিছোঁ একদম পেট চেট খালী কৰি কিন্তু আহি পাই একদম চাহ তাহ খুৱাই দিলে মিঠাই সেইকাৰণে অলপমান ৰৈ লৈছোঁ মানে একদম আৰামছে খাম আৰু এয়া চাওক মই দেখুৱাই দিম এয়া মাহীয়ে বনাই আছে ক্ৰীম দিয়া চিকেন ন ক্ৰীম দিয়া চিকেন হোৱাইট গ্ৰেভি চিকেনৰ এয়া মাহী কেনেকুৱা লাগিছে মই অহাৰ কাৰণে প্ৰাৰ্থনা অহাৰ কাৰণে বহুত ভাল লাগিছে বহুত দিনৰ পৰা মাতি আছিলোঁ তাই আহিব পৰা নাছিলে আলফুল সৰু হৈ আছিলে এতিয়া আজি আহিছে আৰু মনটো বহুত ভাল লাগি আছে মোৰহে ভাল লাগিছে মই কিমান টেষ্টি দেখা আৰু বহুত কিবা কিবি বনাইছে দে মই কৈছিলোঁ ইমান কষ্ট নকৰিব বেছি একো নবনাব বুলি কিন্তু মাহীয়ে কিবা কিবি বনাই আছে চাওক ষ্টিল বনাই আছে এতিয়ালৈকে আমুল ক্ৰীমটোৱে দিছে নে বেলেগ হালধি দিয়া নাই ন সেইকাৰণে হোৱাইট গ্ৰেভি হৈছে আৰু সেয়া কুকাৰত বনি আছে পোলাও ধুনীয়া গাৰ্ডেন আছে মাহীহঁতৰ গাৰ্ডেনখন অকণমান আগতে গৈ আহিছোঁ ব'লক আমি গাৰ্ডেনখন চাই আহি আছোঁ তাৰপিছত আকৌ চিকেন ফ্ৰাই লগ পাই আছোঁ দে মাহী চাই আহোঁ গাৰ্ডেনখন দেখুৱাই আহোঁ আৰু মহাক দেখাব লাগিব নে মহা ৰেডি হ'ল নে মহাকো দেখাব লাগিব নহয় ৰ'ব চবকে চিনাকি কৰাই আছোঁ চাওকচোন ইমান ধুনীয়াকৈ ৰাখিছে চাদৰ মানে ওপৰতে যে ইমান ধুনীয়াকৈ কৰি ৰাখিব পাৰে সেইটো মইতো ভাবাই নাই আমাৰ ঘৰৰ চাদখনত মই গৈ কৰিবগৈ পাৰিম আৰু এইখিনিত যে বহি ইমান মজা লাগিব যোৱাৰ সময়ত এইখিনিতে বহি চাহ একাপ খাই যাব লাগিব সেয়া আলফুলক ফুৰাই আছে দিদিয়ে আৰু আলফুল অহাৰ পৰা ইয়াতে আছে লগতে মহাও আছে মহা আহক মই এতিয়া মহাক চিনি কৰি মহা ওলাই গৈছিলে এতিয়া আহি পালেহি এয়া আমাৰ মাহীৰ মহা দেই সুস্মিতাৰ মহাক মই লগ পাইছিলোঁ এবাৰেই এবাৰ ছেকেণ্ড টাইম লগ পাইছোঁ ন আৰু পঢ়া বহুত মৰমীয়াল দেই
আৰু মই লাষ্ট কৈছে একো নকৈছে এতিয়া আমি আকৌ বেক টু কিচেনলৈ আহিছোঁ যিহেতু চিকেন পকৰা বনি আছে চিকেন ফ্ৰাই এয়া মাহীয়ে বনাই আছে মাহী আৰু মোৰ ব্লু মোৰ মিলি গ'ল কালাৰটো এতিয়াহে মই দেখি ভাবিলোঁ কেমেৰাত মিলি গৈছে বুলি ধনিয়াও দিছে ন ধনিয়া নহয় এদিন নৰসিংহ পাত দিছোঁ নৰসিংহ পাত খাওঁ খাওঁ সুস্মিতা আৰু সুস্মিতাৰ বায়েক পৰিস্মিতা মিছ ইউ টু আৰু তোমালোকৰ ভাগৰটো চিন্তা কৰিব নালাগে ময়ে খাই দিম দেই সিহঁতৰ দুজনী দেখি পেলাই ভিডিঅ'টো বহুত দুখ লাগিব আৰু ভিডিঅ' কল কৰিয়ে আছে চায়ে আছে ভিডিঅ' কল কৰি কৰি আলবন কোনে লৈছে তুমি কাণখন কেলে ইমান জোচে ধৰিছা দুখ পাব মাহীৰ ফুলৰ পুৰা চখ আছে ন ফুল প্লান্টছ ইমান ধুনীয়াকৈ ৰাখিছে দেখিছেনে স্নেক প্লেণ্ট এটা বাৰু ময়ো ৰাখিছোঁ ৰুমত এয়াৰ পিউৰিফায়াৰ বুলি কয় নহয় ভাল বুলি কয় এই মহা আৰু এয়া মাহীয়ে বিলাই আছে দেই এইখন মোৰ প্লেট এয়া এখন আমাৰ চিকেন পকৰা ফুলকবি ভাজি দাইল ক্ৰীম দিয়া চিকেন আৰু এইটো এনেই নৰ্মেল চিকেন ন নৰ্মেল চিকেন আৰু এইফালে দাইল এইটো আকৌ চিলি ফিছ এয়া পোলাও বঢ়িয়া যে খাবলৈ আৰু এতিয়া চবে খাব লাগে আমি এতিয়া সেইকাৰণে বেছি আৰু ভিডিঅ' কৰি নাথাকোঁ আমি খাওঁ নহ'লে ঠাণ্ডা হৈ যাব হাৰ্ডি থোৱাতকৈ হাৰ্ডি নথকা পিচটোহে খাই বেছি ভাল পাওঁ য'ত হাৰ্ডি নাথাকে অলপমানে আছে অঁ হ'ব আপুনি কি লৈছে এইটো চচ হাৰ্ডি নাই ইমান নালাগে মামী মই এইবোৰ ল'ব আছে মাহী আৰু একদম ইমানে খাইছোঁ বোলে খাইছোঁ এইখন সৰু দিছোঁ দেখিছেনে কিমান খাইছোঁ হৈ গ'ল ভাত পানী খাই আমি ভাত খাই থাকোঁতে আলফুল শুইও গ'ল আলফুলক দেখাইছোঁ ৰ'ব তাই শুই গ'ল সেইকাৰণে মই তাইক বিচনাত শুৱাই দিলোঁ মই দেখাইছোঁ দেই আলফুলক আকৌ এইবাৰ আহি গ'ল দৈটো বাহিৰতে খাওঁগৈ নেকি মাহঁতে লৈছোঁ দেই মোৰ হাতে এয়া কৰি আছোঁ এতিয়া আমি খাম মিষ্টি দৈ এই দৈ খাম মই মোৰ ফেভৰেট জেগাত ইয়াত বহি লৈ পেলাই অঁ মহা ইয়াতে বহি আছে বহক আলফুল শুলে মই দৈটো মানে ইয়াত খাবলৈ লৈ কথা গম পাই যাব আমি যে গৈছোঁ বুলি আহি আছোঁ মোবাইলটো লৰিব নহয় বগনবিলাবোৰ মোৰ ফেভৰেট বহুত ভাল লাগে এইটা ফুল এটা ফুল বহুত ভাল লাগে মানে একেটা ফুলে আছে কালাৰটো বেলেগ বেলেগ আছে আৰু এয়া দিদি আজি আমি দিদি মই আৰু আলফুল আহিছোঁ এটা একদম সৰু এটা অকণমান ডাঙৰ বিলাতী বগৰী ন এইটো তোমাৰ কাৰণে থৈ দিছোঁ দেই লওঁ ৰ'বা খাবা এইটো থেংক ইউ বাবা মোৰ কাৰণে থৈ দিছিলে তুমি খাবা এইটো আপুনি আপোনালোকে সেইটো ডাঙৰ হ'লে খাব নেকি এইটো আমি কাটি খাওঁ এতিয়া মই খাম বগৰী চাদৰ ওপৰত লগাম বগৰী ফাৰ্ষ্ট টাইম খাম মিঠা হৈছে দেই ভাল হৈছে খাবলৈ আৰু এইটো ইমান ভাল লাগিছে মোৰ সেইকাৰণে মোক মাহীয়ে দি পঠাইছে কিছুমান সম্পৰ্ক এনেকুৱা হয় মানুহৰ মানে তেজৰ সম্পৰ্কও নহয় তথাপিতো লগ পাই কথা পাতি মৰম চেনেহ সেইবিলাক এনেকৈ আহি যায় যে মানে একদম পূৰা আপোন আপোন লাগি যায় নিজৰ নিচিনা লাগি যায় আৰু তেনেকৈ মই সুস্মিতাকো পালোঁ আৰু সুস্মিতাক পালোঁ কাৰণে সুস্মিতাৰ ফেমিলিকো পালোঁ সুস্মিতাৰ মা দেউতাৰ লগত পৰিচয় হ'লোঁ বায়েকৰ লগত হ'লোঁ এয়া মাহীৰ লগত হ'লোঁ আৰু আজি তিনিচুকীয়াতে মাহী থাকে ময়ো তিনিচুকীয়াতে থাকোঁ কিন্তু চিনি পোৱা নাছিলোঁ কিন্তু সুস্মিতাৰ থ্ৰুদি চিনাকি হৈ পেলাই আজি আহি ইমান ধুনীয়াকৈ খোৱা বোৱা মানে খালোঁ আৰু সেই মাহীকো মই যেতিয়া ইনভিটেশ্যন দিছিলোঁ অন্নপ্ৰসন্নৰ কাৰণে যথেষ্ট দূৰ তিনিচুকীয়াৰ পৰা নাহৰকটীয়া তেওঁ মাহী গৈছে চ' এনেকৈ সম্বন্ধবোৰ জীয়াই থাকে হয়নে ধুনীয়াকৈ লগ পাই ইমান ভাল লাগে ন তাইক একদম প্ৰথম লগ পাইছোঁ যেন নালাগে আমাৰ একদম পুৰণা চিনাকি আমাৰ পৰিয়ালৰ কোনোবা তেনেকুৱা নিচিনা লাগে বহুত ভাল লাগে তাইক থেংক ইউ আৰু এতিয়া আমি মানে ভিডিঅ'ৰ একেবাৰে
শেষৰ পৰ্যায় পাই গ'লো আৰু অলপ পাছত ঘৰলৈ যাম আলফুল শুই আছে চাহ খাবলৈ এটা জেগা নাই মাহী দৈখিনি খাইছোঁ হজম হ'বলৈ মাহীহঁতে গৈ মোক থৈ আহিব ঘৰত আলফুল শুই আছে অলপ শুই লওক তাৰপিছত যাম আৰু লাহেকে ন আলফুল এতিয়া এটা শুলে যে শুই উঠি তাৰ মুডটো ভাল হ'ল নহ'লে মুডটো বেয়া হৈ আছিলে ৰাস্তা চাই চাই খুব ভাল পাইছে আমি কিমান কথা পাতিলো তুমি শুই থাকিলা আজি এইটো কাৰ গাখীৰ বনাইছো মই এইটো কাৰ হয় উগাৰ মাৰি গ'ল কি নিজে মাৰি দিয়ে আজিকালি মই কিবা এটাহে লওঁ দে মাহী চবটো নোৱাৰিম এটা মিঠায়ে খাওঁ মই নহয় মহা মোৰতো পেট ভৰ্তি হৈ গৈছে মাহীয়ে বহুত খোৱালে দেই মই খাওঁ এইটো থিয় হ'ব লাগিব বহি দিলে নহ'ব দে বহা মানুহ নহয় মাহী চাহ খাই ল'ব আমি এতিয়া ঘৰ যোৱাৰ আগে আগে আকৌ চাহৰ পৰ্ব চাহ খাইছোঁ চাহ মিঠা তাৰপিছত এইবাৰ যাম আৰু ঘৰলৈ সঁচাকে ন আহিবা বুলি আৰু ভাল লাগি আছিলে এতিয়া যাবৰে সময় হ'ল ন মা চাহ খাইছ তুমি খাব নোৱাৰা ন তুমি গাখীৰ খালা আগতে মাহীৰ ঘৰৰ পৰাই দেখুৱাই লৈছোঁ মাহীয়ে দিছে আলফুলৰ বাবে এটা ধুনীয়া উপহাৰ ভাবিলোঁ দেখুৱাই দিওঁ বুলি কিয়নো দিব লাগে কিন্তু মাহীয়ে ইমান ধুনীয়াকৈ খুৱাইছে বোৱাইছে সেইটোৱে বহুত মানে আকৌ মাহীয়ে গিফ্টটো দিছে আলফুলৰ কাৰণে এটা ধুনীয়া ড্ৰেছ যেতিয়া আলফুলে পিন্ধিব তেতিয়া দেখা পাব আপোনালোকে আৰু আলফুলকটো দিছে লগতে মোকো দিছে মানে মাকক আৰু মোক এইটো কাপোৰ দিছে কাপোৰটো ইমান মৰম লগা কালাৰটো ইমান ধুনীয়া লাগিছে এয়া হৈ গ'ল এইটো তোমাৰ বেবী আলফুল চোৱাটো তোমাৰ ড্ৰেছ আৰু এয়া হৈ গ'ল মোৰ কাৰণে এযোৰ ধুনীয়া চাদৰ মেখেলা মই যেতিয়া পিন্ধিম তেতিয়া দেখা পাব আপোনালোকে তেতিয়ালৈকে এনেকৈ চাই লওক মৰম লগা কালাৰটো আৰু এইটো কালাৰ মোৰ ওচৰত নাছিলে চ' বহুত ভাল লাগিছে আৰু থেংক ইউ মাহী বহুত ভাল লাগিলে আহিও ভাল লাগিলে ইমান ধুনীয়া মানে একদম অতিথি মানে সেৱা কৰা বুলি যিটো কয় একদম ধুনীয়াকৈ খোৱা বোৱা সময় দিয়া বহুত ভাল লাগিলে আৰু উপহাৰটো বাৰু পিছৰ কথা কিন্তু মানে মানুহৰ মাতষাৰ কথা বতৰা মানে সেইখিনি বহুত ডাঙৰ কথা আজিকালি চব ইমান মানে কৃত্ৰিম হৈ গৈছে বস্তুবিলাক পাবলৈ নাই সঁচা মানে মৰম এনেকুৱা পাবলৈ নাই চ' এনেকুৱা পালে বহুত ভাল কথা আৰু থেংক ইউ দেই মাহী আপোনাৰ কথাই কৈ আছিলোঁ মোৰো ভাল লাগিছে দেই ভাল লাগিছে বহুত ভাল লাগিলে আকৌ আহিবা আলফুল ডাঙৰ হ'লে একদম খাব পৰাকে এতিয়া মাহী আমাক থবলৈ যাব ওলাইছে মাহী আৰু এতিয়া থবলৈ যাওঁ এতিয়া আৰু আজি দিনটো তেনেকৈ পাৰ হ'ল বেয়া লাগিছে এতিয়া আহিব বুলি মনটো ভাল লাগি আছিলে আৰু এতিয়া যাবলৈ হ'লেও মনটো বেয়া লাগিছে টাইমটো কেনেকৈ পাৰ হৈ গমেই নাপালো সঁচাকে দুপৰীয়া সময়তে অহা আলফুল আহা আমি ভিডিঅ'টো শেষ কৰিম এতিয়া আলফুল তাই এতিয়া যাবগে মনটো বেয়া লাগিছে তাই এতিয়া যাবগে আমি আকৌ আহিম তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াৰ পৰা শেষ কৰোঁ অহা এটা ভিডিঅ'ত আকৌ বাৰু পুনৰ লগ পাম আৰু সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এইবাৰ অকণমান দেৰি হৈ গ'ল বাৰু ভিডিঅ' দিয়াতে যিহেতু এতিয়া মাক অলপমান দেৰি হ'ব আপোনালোকে এইবিলাক মাইণ্ড নকৰিব আৰু ভিডিঅ'বোৰ দিলে ধুনীয়াকৈ আগৰ ভিডিঅ'বোৰ যিদৰে চাই আছে তেনেকৈ চাব মৰম দিব আলফুলক আশীৰ্বাদ কৰিব তেতিয়াহ'লে আজি ভিডিঅ'টো শেষ কৰিছোঁ নতুন ভিডিঅ' এটা লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই এভৰিৱান আলফুল বাই বাই কৈ দিয়া আলফুলক অকণমান তেল মূৰত নিদিলে আপোনালোকৰ ঘৰত নিগনি আহিব আলফুল নিগনি মেলি যাবা তুমি